So hello everyone, welcome back to the channel. So today we will be discussing goodwill. So goodwill ki hoy? Goodwill bhi kole eta reputation. So goodwill is a good name and reputation of a business. So jikono eta business or jeti eta bhal naam thake he jega dokhor ba tahator eta reputation thake tahator jitu service die he service tu jodi manu bilake jane ba tahator hetu believe kore ba trust kore ba hetu karone customer jay. So he jitu apunar reputation banai tahati he reputation to ke ami ko goodwill bili. So etia মই আপোনাক goodwill to bujabo karone eta example disu. যেনিবা দুখন দোকান আছে এখন দোকান অকমান ফেমাস হয় তাহাঁতৰ ষ্টাফ বিলাকে আপোনাৰ লগত পলাইটলি বিহেভ কৰে আৰু তাহাঁতৰ বহুত ৰেগুলাৰ কাষ্টমাৰ্ছ আছে আৰু আনফালে এখন দোকান আছে যিখন একেবাৰে নতুন এতিয়া আপোনাক যদি মই সুধো কোনখনৰ কাষ্টমাৰ্ছ বেছি হ'ব সো ডেফিনেটলি আপোনাৰ সেই আপুনি ক'ব সেই ফেমাস যিখন আছিলে য'ত মানুহে আপোনাক পলাইটলি বিহেভ কৰে বা য'ত ৰেগুলাৰ কাষ্টমাৰ্ছ আছে সেইখনত আপোনাৰ বেছি কাষ্টমাৰ্ছ হ'ব হেতুত কেলে হ'ব কাৰণ আপোনাৰ তাত এটা ৰেপুটেশ্যন আছে তাহাঁতি ইমান বছৰ বিজনেছ কৰি তাহাঁতি য'ত বিজনেছ কৰিছে জেগাডোখৰত তাহাঁতৰ তাত এটা ৰেপুটেশ্যন বনাই লৈছে যদি তাহাঁতি গুৱাহাটীত কৰিছে বা অসমত যিকোনো জেগাত কৰিছে তাহাঁতি এটা সেই জেগাডোখৰত এটা নিৰ্দিষ্ট ৰেপুটেশ্যন এটা বনাই লৈছে তাৰপিছতে তাহাঁতৰ কিছুমান লয়েল কাষ্টমাৰ্ছ আছে তাৰপিছতে মানুহে তাহাঁতৰ বিজনেছটোৰ ছাৰ্ভিচখিনি ট্ৰাষ্ট কৰে ট্ৰাষ্টটো এটা বহুত ডাঙৰ এটা ফেক্টৰ নেক্সট আপোনাৰ কোৱালিটি ছাৰ্ভিচ তাৰপিছতে এই যিবিলাক ধৰণৰ তাহাঁতি ছাৰ্ভিচখিনি দি আছে এইখিনিৰ কাৰণে তাহাঁতৰ কি কয় কাষ্টমাৰ্ছ বেছি হৈছে আৰু তাহাঁতি প্ৰফিট আৰ্ণ কৰিবৰ কাৰণে বেছিকৈ সুবিধা পাইছে চ' এই যিটো কথা হয় এই যিখিনি আমি কথা পাতিলোঁ এই গোটেইখিনিকে আমি গুডউইল বুলি ক'ব পাৰোঁ ঠিক আছে এতিয়া গুডউইলটো আপোনাৰ এটা ইনটেঞ্জিবল এছেট যিটো বস্তু আপুনি যিটো বস্তু আপুনি চুব নোৱাৰে বা দেখিব নোৱাৰে কিন্তু সেইটো বস্তু এটা ভেলু ষ্টিল থাকে ঠিক আছে এতিয়া ইনটেঞ্জিবল এছেট হয় কিন্তু এইটো আমাক কিহৰ কাৰণে এৰাইজ হয় এইটো এৰাইজ হয় বিকজ অফ দ্য গুড নেম অফ দ্য বিজনেছ আপোনাৰ বিজনেছৰ যিটো নাম আছে আপোনাৰ জেগাডোখৰত সেই নামটোৰ কাৰণে আপোনাৰ বিজনেছটোৰ যিটো আছে সেইটোকে কয় আৰু সেইটো কাৰণে সেইটোক কয় আমাৰ এটা ইনটেঞ্জিবল এছেট বুলি এতিয়া আপোনাক ইনটেঞ্জিবল এছেট বুলি ক'লে আমাৰ টেঞ্জিবল এছেট ইনটেঞ্জিবল এছেট দুটা আছে সেই টেঞ্জিবল এছেট বুলি ক'লে আমাৰ কেছ ফাৰ্নিচাৰ বিল্ডিং এইবিলাক আমাৰ টেঞ্জিবল এছেট যিবোৰ আমি চুব পাৰোঁ দেখিব পাৰোঁ বা আমি ফিল হেৰি কৰিব পাৰোঁ কিন্তু আমাৰ যিটো গুডউইল হয় গুডউইলটো আপুনি চুব নোৱাৰে আপুনি চাবও নোৱাৰে কিন্তু তথাপিও তাৰ এটা ভেলু আছে চ' আমি জাষ্ট ডিছকাছ কৰিলোঁ হোৱাট ইজ গুডউইল চ' গুডউইল হৈছে এটা গুড নেম বা ৰেপুটেশ্যন এটা বিজনেছৰ যিটোৱে তাহাঁতক মেক্সিমাম প্ৰফিট আৰ্ণ কৰিবৰ কাৰণে হেল্প কৰে 2 নম্বৰ পইণ্ট ইট হেল্পছ টু আৰ্ণ মোৰ প্ৰফিট এজ কম্পেয়াৰ টু নিউলি ছেট আপ বিজনেছ এটা পুৰণা বিজনেছৰ বেছি প্ৰফিট আৰ্ণ কৰিব পৰা কেপাচিটিটো থাকে আৰু ইটছ ৰিগাৰ্ডেড এজ এ ইনটেঞ্জিবল এছেটছ মানে এইটো আপুনি চুব নোৱাৰে বা আপুনি কেনট বি টাচড বাট ইট ষ্টিল হেজ ভেলিউ চ' এইটো এটা গুডউইলৰ ডেফিনেশ্যন হয় যিটো আপোনালোকে নোট ডাউন কৰি ল'ব পাৰে য'ত আপোনাক কৈছে গুডউইল ইজ দ্য ভেলু অফ reputation of a firm in respect of the profits expected in future over and above the normal profits. So methods of valuation of goodwill. So goodwill আমি monetary value to আমি উলিয়াবৰ কাৰণে আমাৰ তিনিটা মেথড আছে যিকেইটা মেথড দি পেলাই আমি তাৰ monetary value to আমি উলিয়াব পাৰোঁ so number 1 average profit method then super profit method then capitalization method so আমি গোটেইকেইটাৰে এটা প্ৰেক্টিকেল কৰি পেলাই আমি বুজিবলৈ চেষ্টা কৰিম So let's start. So মই এটা average profit or এটা question লৈ আহিছোঁ যিটো কৈছে the profits for the last 5 years of a firm are 2002 4 lakhs 2003 3,98,000 2004 4,50,000 2005 4,45,000 and 2006 5 lakhs calculate goodwill of the firm on the basis of 4-year purchase of 5-year average profit so এইটো আমি কেনেকৈ কৰিম বলক আপোনালোকক মই দেখুৱাই আছোঁ চ' ইয়াতে আমি প্ৰথমতে কি কৰিছোঁ গোটেইকেইটা বছৰ লৈ লৈছোঁ আৰু ইফালে ছাইডত আমাৰ যিকেইটা এমাউণ্ট আছে গোটেইকেইটা এমাউণ্ট লৈ লৈছোঁ লৈ পেলাই গোটেইখিনি প্লাছ কৰিছোঁ চ' প্লাছ কৰি পেলাই আমাৰ ওলাইছে 21,93,000 চ' এতিয়া আমি 21,93,000টো ডিভাইডেড বাই 5 কৰি দিছোঁ কাৰণ আমি এভাৰেজ উলিয়াব লাগে চ' ইফালে আহিছে আমাৰ 4,38,600 চ' তাৰপিছত আমাক কৈছে 4-year purchase মানে সেইটো আমি 4 বছৰৰ কাৰণে আমি প্ৰফিটটো কিনি লোৱা বুজাইছে চ' আমি কি কৰিব লাগিব 4,38,600ক ইনটু 4 কৰি দিব লাগিব তো তাতে আমাৰ আহিছে 17,54,400 চ' এইটো এটা এক্সাম্পল অফ এভাৰেজ প্ৰফিট মেথড চ' এতিয়া আমি ছুপাৰ প্ৰফিট মেথড কৰাৰ আগত আপোনালোকে এই ফৰ্মুলাটো মন কৰক বা আপোনালোকে নিজৰ কপিত লিখি ল'ব পাৰে চ' নৰ্মেল প্ৰফিট উলিয়াবৰ কাৰণে আমাক এটা ফৰ্মুলা দিয়া হৈছে যিটো ফৰ্মুলা কৈছে কেপিটেল এমপ্লয়েড ইনটু নৰ্মেল ৰেট অফ ৰিটাৰ্ণ ডিভাইডেড বাই 100 চ' এইটো ফৰ্মুলা আমি এই চামবিলাক কৰিবৰ ক্ষেত্ৰত আমাৰ এইটো ফৰ্মুলা ইম্পৰ্টেণ্ট হ'ব চ' আপোনালোকে আই হোপ আপোনালোকে নিজৰ কপিত এইটো আপুনি নোট ডাউন কৰি লৈছে চ' এটা কুৱেশ্যন ছুপাৰ প্ৰফিটৰ The books of a business showed that the capital employed on December 31st, 2006 was rupees 5 lakhs and the profits for the last 5 years were 1997 40,000, 1998 50,000, 1999 55,000, 2000 or 70,000, 2001 85,000. So find the value of goodwill based on 3-year purchase of the super profits of the business. The normal rate of return is 10%. এতিয়া আমি এইটো প্ৰেক্টিকেল কেনেকৈ কৰিম so let's see
সো ইয়াতে আমি প্ৰথম নৰ্মেল প্ৰফিট চলি আছোঁ যেটো ক্যাপিটাল দিয়া আছিল 5 লাখ ইনটু নৰ্মেল ৰেট অফ ৰিটাৰ্ন 10/100 দিছো ইমান আহি গৈছে আমাৰ 50000 এফ টপছত আমাৰ যিকিটা প্ৰফিটস দি আছিল ইয়াৰ গিটা হেগিটা আমাৰ প্ৰফিট গিটা আমি প্লাস কৰিছো 3 লাখ আহিছে 3 লাখ ডিভাইডেড বাই 5 কৰিলো 60000 আহিছে সো এটো আমাৰ আপোনাৰ যেটো আমাৰ এভাৰেজ প্ৰফিট ওলালে সো এভাৰেজ প্ৰফিট আছে আমাৰ নৰ্মেল প্ৰফিট আছে তাৰপিছত আমি সুপাৰ প্ৰফিট উলিয়াব লাগিব সো সুপাৰ প্ৰফিট আমি কেনেকৈ উলিয়াম 60000 minus 50000 তাৰমানে এভাৰেজ প্ৰফিট মাইনাস নৰ্মেল প্ৰফিটস কৰি দিছো সো আমাৰ আহি গৈছে 10000 rupees সো যেটো 10000 থাকি গৈছে 10000 ৰ লগত 3 ইয়াৰ পাৰচেজ আছিল আমাৰ সো সেই কাৰণে 10000 * 3 = 30000 rupees আহি গৈছে আমাৰ গুডউইল সো আমাৰ ক্যাপিটালাইজেশন মেথডটো এটা নতুন ফৰ্মুলা আছে গুডউইল উলোৱাৰ কাৰণে যেটো আছে সুপাৰ প্ৰফিটস * 100 ডিভাইডেড বাই নৰ্মেল ৰেট অফ ৰিটাৰ্ন সো এটো আমাৰ ফৰ্মুলা লাগিব নেক্সট প্ৰেক্টিকেল কৰিবৰ কাৰণে সো আই হোপ আপোনালোকে সবে নিজৰ নিজৰ কপিত নোট ডাউন কৰি লৈছে সো এটো আমাৰ ক্যাপিটালাইজেশন মেথডৰ এটা কোৱেশ্চন যেটো আমাৰ ইয়াৰ গিটা দিয়া আছে ফ্লা প্ৰফিটস দিয়া আছে the goodwill of the firm is to be worked out at 3 years purchase of the average profits of the last 5 years সো এটো এটা পাৰ্ট 1 হয় কোৱেশ্চনটোৰ তিনটা পাৰ্ট আছে সো এটো এটা পাৰ্ট 1 সো আমি নেক্সট দুটা পাৰ্ট আছে হেগিটা আমি একেলগে ডিসকাস কৰিলম তাৰছত আমি সলিউশনটো লৈ যাম সো সেকেন্ড পাৰ্টটো হৈছে the capital employed of the firm is rupees 1 lakh and the normal rate of return is 8%. The average profit for the last 5 years are 12,000 and goodwill is to be worked out at 3 years purchase of super profits. Our third part to hoise Rama Brothers earn an average profit of rupees 30,000 with a capital of 2 lakhs. The normal rate of return in the business is 10%. Using capitalization of super profits method, work out the value of goodwill of the firm. So a question to a tinta Roman tinta দেখিছে আপোনালোকে এই গুটেকিটা এটা কোৱেশ্চনে হয় সো তিনটা ভাগ আছে এনেকে সো আমি এটো প্ৰ্যাকটিক্যাল তেনেকে তিনটা ভাগৰ আমি কৰিব লাগিব সো প্ৰথম আমি ফাৰ্স্ট পাৰ্টটোত আমি প্ৰথম প্ৰফিটস গিটা আমি লৈ লৈছো 10000 15000 4000 6000 আৰু আমি টোটাল ওলাইছে 35000 আৰু মাইনাস 5000 আমি কৰিছো কাৰণ 5000 টো ব্ৰেকেটত আছিল যে মানে আমাক লস বুজাইছে সো আমাৰ আহি গৈছে 30000 সো 30000 ডিভাইডেড বাই 5 ইয়াৰ্ছৰ আমি এভাৰেজ উলিয়াইছো স্টাৰ ওলাই গৈছে আমাৰ 6000 rupees সো 6000 rupees টো আমাৰ গুডউইল উলিয়াবৰ কাৰণে আমি 3 ইয়াৰ পাৰচেজ কৰিব লাগিব কাৰণ যেটো আমাক কোৱেশ্চনত দিছে 3 ইয়াৰ পাৰচেজ সো 6000 * 3 = 18000 সো আমাৰ এটো ফাৰ্স্ট পাৰ্ট আছিল সো আমি নেক্সট সেকেন্ড পাৰ্টটো লৈ যাম সো আমি সেকেন্ড পাৰ্টটো গৈছো প্ৰথমতে আমাৰ এভাৰেজ প্ৰফিট দিয়া আছিল 12000 rupees তাৰপিছত আমি নৰ্মেল প্ৰফিট উলিয়াই লৈছো যেনেকৈ আমি এটা ফৰ্মুলা অলপ আগত পঢ়িছিলো ক্যাপিটাল এমপ্লয়েড ইনটু নৰ্মেল ৰেট অফ ৰিটাৰ্ন ডিভাইডেড বাই 100 তো আমি হেতু মতে কৰিলো 1 লাখ * 8/100 তো আমাৰ ওলাই গৈছে 8000 সো আমাৰ তাৰপিছত আমি সুপাৰ প্ৰফিট উলিয়াইছো আমি কেনেকৈ উলিয়াইছো এভাৰেজ প্ৰফিট মাইনাস নৰ্মেল প্ৰফিট সো আমি 12000 - 8000 কৰিছো 4000 আহি গৈছে সো যেটো 4000 আহি গৈছে হেতুৰ লগত আমি 3 ইয়াৰ পাৰচেজ কৰিছো গুডউইল উলিয়াবৰ কাৰণে সো আমাৰ ৰিজাল্টটো ₹12000 আহিছে সো এটো আছিল আমাৰ সেকেন্ড সলিউশনটো সো এতিয়া আমি let's move on to the last one so etu hoise amar last part to jota amar dia ase average profit 30000 rupees tapsot ami normal profit to liaisu jeneke ami agor gita liaisilu teneke capital employed into normal rate of return divided by 100 so amar hi goise 20000 rupees tapsot ami super profit liaisu super profit liabor karone apni average profit minus normal profit koribo tate amar hi goise 10000 rupees so tapsot ami goodwill liabor karone ami jetu formula apnalok likhaisilu আপোনাৰ যেটো ক্যাপিটালাইজেশন অফ প্ৰফিটছৰ সুপাৰ প্ৰফিট মেথডৰ পাছত যেটো আমি কৰিছিলো তাতে যেটো ফৰ্মুলা লিখাইছিলো সেই ফৰ্মুলাটো ইয়াত এপ্লাই হৈছে সো 10000 * 100/10 কৰিছো আমাৰ ইফালে আহি গৈছে 1 লাখ rupees সো এটো আমাৰ গুডউইলৰ এমাউন্ট সো আমি তিনটা ভাগত কৰিছো এই কোৱেশ্চনটো সো আই হোপ আপোনালোকে গুটেখিনি বুজি পাইছে যদি বুজি নাই পোৱা ভিডিওটো আকৌবাৰ আপোনালোকে চাওক সো লাইক the video and subscribe for more such simple explanations and I'll see you in the next one